বেশি মারি আর বড় আছে মানে বেশি মারি হয় এইফালে যিটো বেছিমাৰীৰ পৰা বৰবাজাৰ সংযোগী বেছিমাৰী দলঙৰ পৰা বৰবাজাৰ সংযোগী যিটো ৰাস্তা আছিল কঁকালভাঙ্গি নদীৰ পশ্চিম ফালে এইটো ৰাস্তা আগতে বহল ৰাস্তা আছিল এখন চাৰিচকীয়া গাড়ী ধুনীয়াকৈ যাব পাৰিছিল মানুহবিলাক অতি সুন্দৰকৈ অহা যোৱা কৰিব পাৰিছিল স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এইখন ৰাস্তাত অহা যোৱা কৰিছিল কিন্তু অলপ কেইদিন আগত যিটো বানপানী হৈ গ'ল এই বানপানীয়ে কি কৰিছে এই ৰাস্তাটো খহাই লৈ গৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা কৰিব নোৱাৰে এতিয়া এইখিনি মানুহ বৰবাজাৰৰ পৰা আৰম্ভ কৰি 4-5টা গাঁৱৰ মানুহে যদি বেছিমাৰীলৈ আহিব খোজে তেওঁলোকে 3-4 কিলোমিটাৰ বাট ঘূৰি আহিব লগা হয় অথবা চিগাৰাইলেৰে ঘূৰি আহিব লগা হয় কাৰণ ইয়াতে অহা যোৱাৰ কাৰণে ৰাস্তাটো ভাঙি গৈছে গতিকে এইটোৰ কাৰণে আমি আমাৰ বিভাগৰ যিজন মন্ত্ৰী আছে পীয়ুষ হাজৰিকা লগতে আমাৰ সাংসদ আছে দিলীপ শইকীয়া তেখেতসকলক আমি ইত্যাদি দৰং জিলা সমিতিৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকে অতি সোনকালে ইয়াতে হয়তো জিঅ' বেগৰ নহ'লে বল্ডাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি এই ৰাইজৰ অহা যোৱাৰ যিটো জমৰ যত্ন ভুগি আছে আজি কেইমাহ ধৰি তেওঁলোকে যাতে এটা সুবিধা কৰি দিয়ে আমি ইত্যাদি দৰং জিলা সমিতিৰ পৰা তেখেতসকলক আকৌ পুনৰাই বিনম্ৰ অনুৰোধ জনাইছোঁ তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ অহা যোৱাৰ কাৰণে যাতে সুবিধা কৰি দিয়ে ৰাইজৰ যাতে অহা যোৱাৰ কাৰণে সুবিধা কৰি দিয়ে তেওঁলোকে বহুত দিন হ'ল জমৰ যত্ন ভুগি আছে বহুত কষ্ট কৰি আছে তেওঁলোকে অহা যোৱা কৰিব পৰা নাই গতিকে এই নদীয়ে আগন্তুক যদি এতিয়া যদি বৰ্তমান যদি জিঅ' বেগৰ বা বৰ্ডাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা নকৰে তেনেহ'লে হয়তো আগন্তুক কেইবাখনো গাঁও অহা বানপানীৰ কবলত পৰিব আৰু কেইবাখনো গাঁও হয়তো বানপানীৰ কবলত পৰি নিশ্চিহ্ন হোৱাৰ প্ৰভাৱ আছে আচ্ছা দেখিবলৈ পোৱা গৈছে এই অঞ্চলৰ যিবিলাক মানুহ ওচৰতে আছে বেছিমাৰী চব্জি মাৰ্কেট ইয়াৰ পৰা যিবিলাক মাল যিবিলাক কষ্ট উপযুক্ত তেওঁলোকে সামগ্ৰী উৎপাদন কৰে সেইবিলাক বজাৰত কেনেকৈ লৈ যায় যিহেতু এটা ৰাস্তা নাই ঠেলা হওক কেনেকৈ লৈ যায় হয় তেওঁলোকে এই ৰাস্তাখন ভাঙি যোৱাৰ পিছৰ পৰা তেওঁলোকে কেইবা কিলোমিটাৰ ৰাস্তা ঘূৰি যাব লগা হয় তেওঁলোকে বহুত কষ্ট কৰি অথবা চিগাৰাইলেৰ এইখিনি বস্তু বেছিমাৰী চব্জি মাৰ্কেট আনিব লাগে আৰু এইফালে যদি যায় কমচে কম 7-8 কিলোমিটাৰ ঘূৰি আহিব লাগে অথবা বেছিমাৰী যিখন বিলবাৰ আছে এইখিনিয়ে যদি আহে তেওঁলোকে কমচে কম 2-3 কিলোমিটাৰ ৰাস্তা ঘূৰি আহিব লগা হয় গতিকে আমি তেখেতসকলক বিভাগ কৰ্তৃপক্ষক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে অতি সোনকালে এই ৰাস্তাটো বৰ্ডাৰ প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি ৰাস্তাটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি দিয়ে এই নদীত কিন্তু আপোনাৰ দেখা গৈছে যথেষ্টখিনি ঘৰ বাৰী ইতিমধ্যে যোৱা আৰম্ভ কৰিছে কিছুমান ঘৰৰ প্ৰায় একদম মূৰি পাইছে একদম অৱস্থাত পাইছে ঘৰ বাৰী যথেষ্ট এই নদীত লাহে লাহে গৈ আছে হয় ইতিমধ্যে কেইবাখনো ঘৰ এইখন নদীৰ ভিতৰত হৈ গৈছে আগে পিছে বহুত কেইখন ঘৰ এইখন নদীৰ ভিতৰত বানপানীৰ কাৰণে গৈছে গতিকে তেখেতসকলে এটা সুনিশ্চিত ভৱিষ্যত তেখেতসকলে যাতে পুনৰাই আকৌ একেটা দুৰ্যোগৰ সন্মুখীন নহয় তাৰ কাৰণে আমি বিভাগৰ কৰ্তৃপক্ষক আহ্বান জনাইছোঁ তেখেতসকলৰ ভৱিষ্যত জীৱন সুৰক্ষাৰ কাৰণে কণ শিশুসকলৰ ভৱিষ্যত জীৱন সুৰক্ষাৰ কাৰণে আজি যদি তেওঁলোকৰ ঘৰ বাৰ ভাঙি যায় তেওঁলোকৰ কণ শিশুসকল তথা সেই পৰিয়ালবিলাকৰ ভৱিষ্যত অদূৰ অন্ধকাৰত বিয়পি পৰিব গতিকে